তো ভিউয়ার্স আপোনালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা নতুন খবৰ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যিসকল মহিলাই অনুৰোধ আঁচনি এপ্লাই কৰিছিল টকা পোৱা নাই আৰু যিসকল মহিলাই এতিয়াও এপ্লাই কৰা নাই সেইসকলৰ মহিলাৰ বাবে এই ভিডিঅ'টো হ'ব অতি গুৰুত্বপূৰ্ণ গতিকে যদি যিসকলে এপ্লাই কৰিছিল টকা পোৱা নাই সেইসকলে ফৰ্মটো ফিলআপ কৰি অতি সোনকালে গাঁও পঞ্চায়তত জমা দিয়ক আৰু যিসকলে এতিয়াও এপ্লাই কৰা নাই সেইসকলেও এইখন ফৰ্ম ফিলআপ কৰি অতি সোনকালে গাঁও পঞ্চায়তত জমা দিয়ক জমা দিলে আপোনালোকে প্ৰতি মাহে এতিয়াৰ পৰা 1000 কৈ টকা লাভ কৰিব এতিয়া অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লৈছে যে প্ৰতি মাহে 10 ছেপ্টেম্বৰৰ পৰা 1000 কৈ টকা একাউণ্টত দিব গতিকে আপুনি এই ফৰ্মখন ক'ত পাব আৰু কেনেকৈ ফিলআপ কৰিব ভিডিঅ'ৰ জৰিয়তে জনাই দিম এই ফৰ্মখন মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা এইখন ফৰ্ম ডাউনলোড কৰি আপুনি ফিলআপ কৰি গাঁও পঞ্চায়তত জমা দিব পাৰিব এইখন ফৰ্ম ফিলআপ কৰিলে একেবাৰে ইজি হয় যদি কিবা অসুবিধা পায় জনাব মই আপোনালোকক সলভ কৰি দিম আপুনি ব্লক লেটাৰ্ছত নাম লিখিব গাঁও পঞ্চায়তৰ নাম লিখিব ভিলেজৰ নাম লিখিব টাউনৰ নাম লিখিব এনেকৈ আপোনাৰ নামবোৰ লিখি দিব দিয়াৰ পিছত আপোনাৰ যেহেতু এটো মেল দিছে মেল নহয় এটো অনলি ফিমেলৰ কাৰণে হ'ব আৰু হাউস নম্বৰ দিব লাগিব ষ্টেচন পুলিশ ষ্টেচন দি দিব আপোনাৰ কন্টাক্ট নম্বৰটো ম্যান্ডেটৰি হয় কন্টাক্ট নম্বৰটো দি দিব দিয়াৰ পিছত আপোনাৰ ফ্যামিলি ডিটেইলছটো দি দিব এটো ফ্যামিলি ডিটেইলছটো দি দিব ফ্যামিলিত কিমানজন মানুহ আছে সকলোখিনি দি দিব দিয়াৰ পিছত আপোনাৰ বেংক ডিটেইলছটো দি দিব বেংকৰ ডিটেইলছটো ইয়াত লিখি দিব আপোনাৰ বেংকৰ ডিটেইলছ আৰু কি কি নথি লাগিব আপোনাৰ পাছবুকৰ ফ্ৰন্ট পেজৰ এটা ফটোকপি লাগিব আৰু আপোনাৰ যিকোনো এটা সাপোৰ্টিং ডকুমেন্টস লাগিব আপুনি এইবোৰ এই ফৰ্মৰ লগত গাঠি আপুনি গাঁও পঞ্চায়তত জমা দিব লাগিব আৰু এটা সিগনেচাৰ কৰি দিব এটো অনুগ্ৰহ কৰি আবেদন পত্ৰ ছপা উলিয়াই নগৰ স্থানীয় সন্থা অৰ্থাৎ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰক আপুনি সোনকালে এই ফৰ্মখন ফিলআপ কৰি জমা দিয়ক আপোনাৰ একাউণ্টত 1000 কৈ টকা প্ৰতি মাহে সোমাব যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু এটা কমেন্ট কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে আৰু যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দি পাছত থকা বেল আইকন বটনটো প্ৰেছ কৰি দিব থ্যাংক ইউ